নাস্ট্ৰিডমেছ এজন বিখ্যাত ভৱিষ্যতবিদ। অহা সময়ৰ বাবে নাস্ট্ৰিডমেছে বহু আগতেই ভৱিষ্যতবাণী কৰি থৈ গৈছে। সমগ্ৰ বিশ্বই নাস্ট্ৰিডমেছৰ ভৱিষ্যতবাণীৰ ওপৰত বিশ্বাস কৰে। ইয়াৰ কাৰণেইটো তেওঁৰ দ্বাৰা কৰা ভৱিষ্যতবাণী এতিয়ালৈকে সঁচা প্ৰমাণিত হৈছে। নাস্ট্ৰিডমেছে 2020ৰ কাৰণে যিটো ভৱিষ্যতবাণী কৰিছে তাত মানৱতাৰ কাৰণে ভাল খবৰ নাই। আহক জানো নাস্ট্ৰিডমেছে 2020ৰ বাবে কি ভৱিষ্যতবাণী কৰি থৈ গৈছে। নাস্ট্ৰিডমেছৰ মতে 2020ত নতুন যুগৰ আৰম্ভণি হ'ব। ইয়াৰ উপৰিও 2020ত আৰ্থিক সংকট আহিব। দেখা গৈছে ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ দেশসমূহৰো আৰ্থিক অৱস্থা দুৰ্বল হ'ব ধৰিছে। চীন আৰু আমেৰিকাৰ মাজত বাণিজ্য যুদ্ধ আৰম্ভ হ'ব ধৰিছে। ভাৰতৰো আৰ্থিক অৱস্থা বহুত তললৈ নামিছে। নাস্ট্ৰিডমেছৰ ভৱিষ্যতবাণীত এইটোও কৈছে 2020ত মানুহ অধিক সজাগ হ'ব আৰু মানুহৰ মাজত নতুন আধ্যাত্মিক পৰিৱৰ্তন দেখা যাব। নাস্ট্ৰিডমেছৰ ভৱিষ্যতবাণীৰ মতে 2020ত তৃতীয় বিশ্বযুদ্ধ হোৱাৰ সম্ভাৱনাও আছে। নাস্ট্ৰিডমেছৰ ভৱিষ্যতবাণীৰ মতে 2020ত আমেৰিকাই এছিয়াত এটা ডাঙৰ বিশেষ অভিযান আৰম্ভ কৰিব। 2020ত বিশ্বৰ সৰ্বাতোতকৈ ডাঙৰ চহৰত গ্ৰীক যুদ্ধৰ দৰে পৰিস্থিতি হৈ যাব আৰু মানুহ ৰাস্তাত ওলাই আহিব। দেখা গৈছে যে নতুন বছৰৰ আৰম্ভণিতে NRC আৰু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰম্ভ হৈছে। এনেকুৱা ধৰণৰ ঘটনাবোৰ নাস্ট্ৰিডমেছৰ ভৱিষ্যতবাণীৰ লগত মিলাই চোৱা হৈছে। তেওঁ ভৱিষ্যতবাণী মতে ৰুছৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ হত্যা হ'ব পাৰে, যাৰ বাবে ডনাল্ড ট্ৰাম্পৰ ডাঙৰ লোকচান হ'ব। তেওঁ ভৱিষ্যতবাণীৰ মতে 2020ত গ্ৰেট ব্ৰিটেইনৰ মহাৰাণী ৰাণী এলিজাবেথৰ মৃত্যু হ'ব পাৰে, যাৰ বাবে ইউনাইটেড কিংডম আৰ্থিক সংকটৰ লগত যুঁজ দিব লগা হ'ব পাৰে। নাস্ট্ৰিডমেছৰ ভৱিষ্যতবাণীৰ মতে এই বছৰৰ জলবায়ুৱে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিব। তেওঁ এই ভয়ানক ভৱিষ্যতবাণীৰ ভিতৰত এটা শান্তি ভৰা ভৱিষ্যতবাণী আছে। তেওঁৰ মতে 2020ত চিকিৎসা ক্ষেত্ৰত অধিক প্ৰগতি লাভ কৰিব। বন্ধুসকল, এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেল আছামিজ ডিপ নলেজক ছাবস্ক্ৰাইব কৰক।